হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, মোৰো ভালে। তো আজি বিশ্বকৰ্মা পূজা। আজি মই ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মই এতিয়া গা পা ধুলোঁ। মা নৈবাত আগবঢ়াইছে আমাৰ মন্দিৰতে, ঘৰৰ পূজা কৰা মন্দিৰতে। তো ময়ো সেৱা এটা কৰি এতিয়া ভাইটিয়ে কম্পিউটাৰটো চাফা কৰি আছিলে, যিখিনি আৰু কাম আছিলে সেইখিনি মই আৰু মা কৰিলোঁ। তো এতিয়া আহি স্কুটিকেইখন ধুব আৰু কম্পিউটাৰটো চাফা কৰিব। এতিয়া ভাইটি স্কুটিখন ধুই আছে। এখন স্কুটি পাপাই কেতিয়াবাই ধুলে, আপোনালোকক দেখুওৱা নহ'ল। তো এইখন এতিয়া ভাইটি ধুই আছে, তাৰপিছত স্কুটিত ফোট দিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। স্কুটি দুখন ধোৱা হৈ গৈছে। এতিয়া পাপাই স্কুটি দুখনত ফোট দি আছে। মই কম্পিউটাৰটো আৰু আমাৰ যিটো ফটো ষ্টেট কৰা মেচিন আছে, সেইটোত মই ফোট দি দিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া যাব ওলাইছোঁ মই বৌহঁতৰ ঘৰত। বৌ তেতিয়া মাতিছিলে, কিয় মাতিছিলে আপোনালোকক দেখাই আছোঁ। বৌহঁতৰ ঘৰত আহি পিনে এতিয়া খাই আছোঁ আমি খিচাৰি খাই আছোঁ। খিচাৰি খোৱা হৈ গ'ল। এতিয়া খিচাৰি খাই পিনে অকণমান বহিছোঁ আমি গোটেইবিলাকে। আৰু আছিলে কেইজনমান গ'ল, কিবা কাম আছে বোলে, এইটো কাৰণে গ'ল। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু যদি কিবা ভুল হয় তেতিয়াহ'লে ক্ষমা কৰি দিব। ধন্যবাদ।